আমি টিপছ নম্বৰ 4 শিকি আছোঁ যে এই সংখ্যাটোৰ পৰা আমি 95 আৰু 108 লৈছোঁ। 100ৰ পৰা 5 বিয়োগ কৰিলে 95 পায়, 100ৰ লগত 8 যোগ কৰিলে 108 পায়। এতিয়া আমি এই সংখ্যাটোৰ পৰা 5 বিয়োগ কৰিলেও হ'ব, আমি 103 পাম, বা আমি এইটো সংখ্যাৰ লগত 5 যোগ কৰিলেও হ'ব, সেইটোতো আমি 103 পাম। এতিয়া আমি ডাবল দুটা শূন্য দি ল'ম। এতিয়া আমি কি কৰিম, 8 5 40, 40ৰ পৰা আমি এইটো এনচাৰ কৰিলে এইটো এনচাৰটো হ'ব 10260। এতিয়া মই আৰু এটা মেথছ ল'ম, 96 আৰু 102। এনেকুৱাৰ ক্ষেত্ৰত আমি কি কৰিম, ইয়াৰ পৰা 100ৰ পৰা 4 বিয়োগ কৰিলে 96 পায়, আৰু 100ৰ লগত 2 যোগ কৰিলে 102 পায়। এতিয়া আমি এই সংখ্যাটোৰ পৰা 4 বিয়োগ কৰিম, বা এইটোৰ পৰা 4 যোগ কৰিম, 98 00। এতিয়া 4 দুগুণ 8, আমাৰ 08টো আমি মাইনাছ কৰি দিম, 2 9 7 9 9792। এনেদৰে আমি টিপছ নম্বৰ 4টো শিকিব পাৰোঁ। এতিয়া আমি আকৌ টিপছ নম্বৰ 5ৰ বিষয়ে শিকিম। টিপছ নম্বৰ 5 শিকিম, সেইটো 35 × 48। এইটো ইণ্টু কৰিব লাগে। আমি কৰিব লাগে 8 5 40ৰ শূন্য, 4 উকুলিল, 5 4 গুণ 20, 8 3 গুণ 24, 4 2 2 4, আৰু 4টো যোগ কৰক, 4 4 8 4, অৰ্থাৎ 8 বহিব, উকলিব 4, 4 3 গুণ 12, 13 14 15 16, অৰ্থাৎ 1280। আকৌ এবাৰ কৰোঁ চাওঁ, 8 5 40ৰ শূন্য, 4 উকলিল, আৰু 8 3 গুণ 24, 25 26, 8 3 গুণ 24, আৰু 5 4 গুণ 20, অৰ্থাৎ 5 4 গুণ 20, 4 2 2 4। এতিয়া আমাৰ 40ৰ 4 4 4 8, 4 উকলিল, আৰু 4 3 গুণ 12, 13 14 15 16। এনেদৰে আমি কৰিব পাৰোঁ। যেনেকুৱা টাইপৰ মেথছ নলওঁ আমি কৰিব পাৰোঁ। আমি কম সময় ব্যৱহাৰ কৰিব পাৰিম এনেকুৱা মেথছৰ ক্ষেত্ৰত। তেতিয়াহ'লে আমি 37 আৰু 58 এইটো কৰিব লাগে। 8 7 56 6, 5 উকলিল, 8 3 গুণ 24, 7 5 গুণ 35, 5 4 9, 3 2 5, আপোনাৰ 9 5 9 5 14 4 উকলিলে, 5 1 6, অৰ্থাৎ 4 বহিল, 6 উকলিল, 5 3 গুণ 15, 16 17 18 19 20 21। একদম ইজি প্ৰক্ৰিয়া, দুখৰীয়া পূৰণ। আৰু টাইপৰ 74 35, 5 4 গুণ 20ৰ শূন্য, উকলিল 2, 7 5 গুণ 35, 4 3 গুণ 12, অৰ্থাৎ 5 6 7 3 1 4, 2 যোগ কৰিলে 49, 9 বহিল, উকলিব 4, 7 3 গুণ 21, 21 4 21 4 25। গতিকে আমি টিপছ নম্বৰ 4টো সকলোৱে মনত ৰাখিব লাগে, দুখৰীয়া পূৰণ। গতিকে এইবোৰ এনেকৈ কৰিলে আমাৰ কম্পিটিটিভ এক্সামবিলাকত আমাৰ সুবিধা হয়। এনেদৰে পূৰণৰ শ্বৰ্ট টিপছবিলাক সকলোৱে জানিব লাগে, আৰু কৰিলে আমি সহজ উপায়েৰে অংকবোৰ আগবঢ়াব পাৰিম। এতিয়া আমি স্কুৱাৰ কৰা, বৰ্গ কৰা সংখ্যাবিলাক, সেনেহ'লে আমি 525 স্কুৱাৰ। যদি একক ঘৰত 5 থাকে, যদি বৰ্গ কৰিবলৈ সুবিধা সহজ হয়, তেতিয়া আমি কি কৰিম, 5 5 গুণ 25। আৰু আমাৰ 2ৰ আগৰ সংখ্যাটো কিমান, 2ৰ আগৰ সংখ্যাটো হৈছে 3, 3 লগত এই 2টো পূৰণ কৰোঁ 6, 625। সেই ধৰি লওক আমি 35 স্কুৱাৰ কৰিব লাগে। 5 5 গুণ 25, 3ৰ আগৰ সংখ্যাটো কি 4, অৰ্থাৎ 4 3 গুণ 12। একদম সহজ উপায়। সেই ধৰি লওক আৰু আছে সংখ্যা 45, স্কুৱাৰ কৰিব লাগে। 5 5 গুণ 25, 4 আগৰ সংখ্যাটো কি 5,
4 5 গুণ 20 এনেদৰে আমি পূৰণ কৰিব পাৰোঁ।